Hello everyone, welcome back to our another video. So finally তোমালোকৰ GNM Nursing 2022 second round counseling selected candidate লিষ্টৰ লগতে এডমিশনৰ নোটিছ অফিচিয়েলি প্ৰকাশ কৰিছে। সো আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ এডমিশন কেতিয়া হ'ব, থাৰ্ড ৰাউণ্ড কাউন্সেলিং হ'ব নে নহয়, যদিহে হয় কেতিয়ালৈ হ'ব, বা তোমালোকৰ এই লিষ্টখন ক'ত কেনেকুৱা ধৰণে ডাউনলোড কৰিব পাৰিবা, আৰু নেক্সট তোমালোকে কি সাৱধানতা অৱলম্বন কৰিব লাগিব যাতে তোমালোকে যিবিলাকে সেকেন্ড কাউন্সেলিঙত নাপালা তোমালোকে থাৰ্ড কাউন্সেলিঙত পাবা। আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকক ইনডেপথ ইনফৰমেশ্যন দিবলৈ ট্ৰাই কৰিম। সো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা যাতে তোমালোকক মই যিখিনি বস্তু ক'বলৈ বা বুজাবলৈ ট্ৰাই কৰোঁ সেইখিনি ভালদৰে বুজি। আৰু এইখিনিতে আৰু এটা বস্তু তোমালোকক মই দেখুৱাই দিছোঁ, এখন মই স্ক্ৰীনশ্বট তোমালোকৰ সন্মুখত ৰাখিছোঁ। ইয়াতে মই নাম্বাৰটো ফৰ দ্য চিকিউৰিটি পাৰপাছ হাইড কৰি দিছোঁ, ইয়াতে তোমালোকে চাব পাৰা। এছএছইএইচএছৰ GNM নাৰ্ছিঙৰ সেকেন্ড কাউন্সেলিং হৈ গ'ল, মই যোৱাকালি গম পালোঁ। অৰ্থাৎ কাউন্সেলিং অলমষ্ট তোমালোকে ক'ব পাৰা যে নৱেম্বৰ মাহৰ 9 তাৰিখে হৈ গৈছে। ভিডিঅ'টো বনাই আছোঁ 10 তাৰিখে। অলমষ্ট তেওঁ কাউন্সেলিং হোৱাৰ পিছতে গম পাইছে যে কাউন্সেলিং হৈ আছে সেকেন্ড কাউন্সেলিং, আৰু তেওঁৰ ৰেংকো ভাল আছিল। অলমষ্ট তেওঁৰ ভাল বা ঠিক ঠাক এটা ৰেংক আছিল, যিখিনি ৰেংকৰ ওচৰে পাছৰে থাকিলে তেওঁৰ অৰ্থাৎ চিট পোৱাৰ প্ৰবেবিলিটি যথেষ্টখিনি আছিল। সো এনেকুৱা ধৰণে বহুত ষ্টুডেণ্টে কাউন্সেলিং এটেণ্ড কৰিব নোৱাৰিলে। অলমষ্ট মোক এতিয়ালৈ হোৱাটছএপত 26+ ষ্টুডেণ্ট, অৰ্থাৎ 26টাতকৈ বেছি ষ্টুডেণ্টে এনেকুৱা ধৰণে মেছেজ দিছে। সো ইয়াৰ এটা সলিউশ্যন আছে যে তোমালোকে অৰ্থাৎ বস্তুখিনিৰ লগত আপ টু ডেট হৈ থাকা। তোমালোকে এটা বস্তু সকলোৱে জানা, যিবিলাকে ভিডিঅ'টো চাই আছা, তোমালোকৰ মাজৰ মেক্সিমাম ষ্টুডেণ্টে গম পাবা যে যিখন তোমালোকৰ সেকেন্ড কাউন্সেলিঙৰ নটিছ আছে সেই নটিছখন অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰা নাছিল, প্ৰকাশ কৰিছিল নিউজ পেপাৰত। আৰু নিউজ পেপাৰত প্ৰকাশ কৰাৰ পিছতে মই আপডেটটো তোমালোকক দি দিছিলোঁ উইথ প্ৰুফ, যে নিউজ পেপাৰৰ পৰা মই এনেকুৱা নহয় যে কৈ দিছোঁ। নিউজ পেপাৰৰ মই যিখন পেপাৰ আছিল সেই পেপাৰখন মই আমাৰ হোৱাটছএপ গ্ৰুপতো শ্বেয়াৰ কৰি দিছোঁ। পেপাৰৰ যিখন অংশ আছিল, পেপাৰখনটো ডাইৰেক্টলি শ্বেয়াৰ কৰিব নোৱাৰি, সেইটোতো ইলিগেল হয়, সেইটো তোমালোক সকলোৱে জানিবা। সো সেইবাবে আৰু বস্তুবিলাক তোমালোকে অকণমান ট্ৰান্সপেক্টতো ৰাখিবা, বা মই যিখিনি বস্তু কওঁ সেইখিনি জানাই, যিবিলাক আমাৰ লগত জড়িত হৈ আছে, সম্পূৰ্ণ যিবিলাক ৰিয়েল ইনফৰমেশ্যন সেইখিনি দিবলৈ ট্ৰাই কৰোঁ। সো যিবিলাকে কাউন্সেলিং এটেণ্ড কৰিছে বাৰু, যি কি হওক তোমালোকৰ কংগ্ৰেচুলেশ্যন, তোমালোকে যিহেতু চিটটো পালা। কোনখন কলেজত চিট পাইছা কমেণ্ট কৰি জনাবা, আৰু যিবিলাকে চিট পাইছা তোমালোকে ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংক পাবা, তাত জইন হ'বা। জইন হোৱাৰ পিছত যদিও তোমালোকক কিবা সহায় সহযোগিতা লাগে আমাৰ ফালৰ পৰা, বা কেতিয়াবা কিবা তোমালোকে সহায় পাইছা, তেন তোমালোকে তাত গৈ আমাক এটা অৰ্থাৎ মেছেজ ড্ৰপ কৰি দিবা যে দাদা মই এইখন কলেজত পাইছোঁ, এইখন কলেজ কেনেকুৱা হয়, বা এইখন কলেজৰ এডমিশ্যন ফিজ পাতি কেনেকুৱা। আমাৰ ফালৰ পৰা সহায় কৰিবলৈ ডেফিনেটলি তোমালোকক ট্ৰাই কৰিম। বাকী তোমালোকৰ কথা যদিও অৰ্থাৎ মেছেজ ড্ৰপ কৰিবলৈ ইচ্ছা আছে তেন কৰি দিবা। হোৱাটছএপ গ্ৰুপৰ লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব। সো ইয়াতে পোনপ্ৰথমতে নটিছখন চাই লোৱা। ইয়াতে নটিছখনত তোমালোকৰ ডেট মেনশ্যন কৰা আছে, নৱেম্বৰ মাহৰ 10 তাৰিখৰ পৰা তোমালোকৰ অৰ্থাৎ এই নটিছখন দিছে। এই নটিছখনত তোমালোকে কিছুমান ইনফৰমেশ্যন দিয়া আছে যে তোমালোকৰ কাউন্সেলিং কোনদিনা হৈছিল বা কেতিয়ালৈ চলিছিল। ফৰ এক্সাম্পল ইয়াতে দিয়া আছে নৱেম্বৰ মাহৰ 8 আৰু 9 এই দুদিন তোমালোকৰ কাউন্সেলিং চলিছিল। আৰু ইয়াতে মেনশ্যন কৰা আছে ফাৰ্ষ্ট ইয়াৰ GNM ট্ৰেইনিং স্কুল ছেজন 2022 এণ্ড 2023। এতিয়া বহুতেই এইখিনিত কনফিউজন হ'ব যে 2022 বুলি দিয়া আছে, 2023 নহয় নেকি। সো চাবা 2022তে তোমালোকৰ এপ্লাই হৈছিল, সেইকাৰণে ইয়াৰ ছিজনটো 2022 আছে। এইটো বস্তু তোমালোকে আৰু কনফিউজ নহ'বা। সো ইয়াৰ পিছত দিয়া আছে ভেৰিয়াছ গভৰ্ণমেণ্ট ট্ৰেইনিং স্কুল। সো অসমত অলমষ্ট 20+ অৰ্থাৎ GNM ট্ৰেইনিং স্কুল আছে। সো সেইবাবে ইয়াত ভেৰিয়াছ বুলি মেনশ্যন কৰিছে। আৰু বাকী ইয়াতে ইনফৰমেশ্যনখিনি দিয়া আছে যে তোমালোকৰ টুডে অৰ্থাৎ আজি ফাইনেলি লিষ্টখন প্ৰকাশ কৰিছে, চিলেক্টেড কেণ্ডিডেটৰ লিষ্টখন। সো এই লিষ্টখনত নাম থকা কেণ্ডিডেটবিলাকে ক'ত গৈ বা কেতিয়ালৈ এডমিশ্যন ল'ব লাগিব সেইখিনি পোনপ্ৰথমতে কৈ দিওঁ। সো চাবা এই নটিছখন আজি দিছে 10 তাৰিখে। এই নটিছখন দিয়াৰ 7 দিনৰ ভিতৰত গৈ নিজৰ এলটেড কলেজত বা নিজৰ এলটেড GNM নাৰ্ছিং স্কুলত গৈ তোমালোকে এডমিশ্যনটো ল'ব লাগিব। তেতিয়া তোমালোকে অৰ্থাৎ এডমিশ্যনটো হ'ব, আদাৰৱাইজ তোমালোকৰ চিটটো কেঞ্চেল হৈ যাব। সো এইটো বস্তু তোমালোকে মনত ৰাখিবা। আৰু বহুতে সুধিব পাৰে যে কোনে কি ডকুমেণ্টছ নিব লাগিব। সো ডকুমেণ্টছৰ ক্ষেত্ৰত পোনপ্ৰথমতে তোমালোকৰ ইয়াতে সকলোৰে ডকুমেণ্টছখিনি বেলেগ হ'ব। চাওক বা যিবিলাকে জেনেৰেল হয় তোমালোকৰ ডকুমেণ্টছখিনি ইয়াত বেলেগ হ'ব, কাৰণ তোমালোকৰ কোনো ধৰণৰ কেটেগৰী চাৰ্টিফিকেট নাই। আৰু যিবিলাকে OBC হয় তোমালোকৰ OBC NCL লাগিব, বা এনেকুৱা ধৰণে সকলোৰে ডকুমেণ্টছখিনি বেলেগ হয়। সো তোমালোকে নিজৰ ৰেকৰ্ডিং চাই ল'বা কোনে কাৰ বাবে কোনখন ডকুমেণ্টছ লাগে। মই ডকুমেণ্টছৰ কথাটো ইয়াতে তোমালোকক নকওঁ, বাট ৰাফলি তোমালোকক ইয়াতে কৈ দিছোঁ যে HS এণ্ড HSLCৰ অল ডকুমেণ্টছ। তাৰে পিছত তোমালোকৰ ক'ব পাৰা যে বেলেগ কিছুমান ডকুমেণ্টছ, ফৰ এক্সাম্পল PRC, কেটেগৰী চাৰ্টিফিকেট, তাৰপিছত তোমালোকৰ মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন লাগিব। আৰু মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন বহুতৰে কনফিউজন থাকে। মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন তোমালোকে নিজে বনাই নিব নালাগে, সেইটো বস্তু মনত ৰাখিবা। নিজে বনাই নিব নালাগে। যিবিলাকে ইয়াতে অৰ্থাৎ নতুনকৈ চিট পাইছা, তোমালোকৰ যোনখন কলেজত পাইছা তাত গৈ তোমালোকৰ অৰ্থাৎ চেকআপ কৰোৱা হ'ব। সো এইখিনি আছিল তোমালোকৰ। আই হোপ তোমালোকে এডমিশ্যন কেতিয়া ল'ব লাগিব, কি ডকুমেণ্টছ নিব লাগিব, বা সেইখিনি বস্তু গম পালা। সো ইয়াৰ পিছত নেক্সট আহিল যে আমাৰ এই যিখন চিলেক্টেড কেণ্ডিডেটৰ লিষ্ট আছে সেই লিষ্টখন ক'ত পাম। সো এই লিষ্টখন মই অলৰেডি আমাৰ হোৱাটছএপ গ্ৰুপত অৰ্থাৎ আপডেট কৰি দিছোঁ। অলমষ্ট আমাৰ 56 অৰ্থাৎ 56টামান গ্ৰুপ আছে, 50টাতকৈ বেছি গ্ৰুপ আছে। সো একেলগে গোটেইকেইটা গ্ৰুপত দিলে অকণমান আমাৰ হোৱাটছএপটো বেয়া হৈ যায় বা হোৱাটছএপটো ক্ৰেছ হৈ যায়, কাৰণ একেলগে ইমান মেছেজ দিব নোৱাৰি। সো এইভাৱে আৰু আমি গোটেইকেইটা গ্ৰুপত অতি সোনকালে আপডেট কৰি দিম। কিছুমান গ্ৰুপত অলমষ্ট আমি আপডেট কৰি দিছোঁ, বাট অতি সোনকালে আমি গোটেইকেইটা গ্ৰুপতে এই লিষ্টখন শ্বেয়াৰ কৰি দিম, যাতে তোমালোক সকলোৱে চাব পাৰা।
এতিয়া বহুতে ক'ব পাৰে যে থাৰ্ড কাউন্সেলিং হ'বনে নহয় আৰু থাৰ্ড কাউন্সেলিঙৰ কথাখিনি কোৱাৰ আগতে এতিয়া বহুতে ক'ব পাৰে কোনে কোনখন কলেজত ছিট পাইছে এইটো কেনেকৈ গম পাম যিহেতু সকলোৱে মেক্সিমাম ফাৰ্ষ্ট টাইম GNMত ছিট পাব চ' ইয়াতে তোমালোকে চাব পাৰা ইয়াতে দিয়া আছে কেটেগৰী ৱাইজ সিলেক্টেড কেণ্ডিডেট লিষ্ট GNM ট্ৰেইনিং স্কুল GNM ট্ৰেইনিং কোৰ্চ ইন দ্য আণ্ডাৰ 2022 এণ্ড 2023 GNM ট্ৰেইনিং স্কুল ইন আছাম চ' ইয়াতে ফাৰ্ষ্ট দিয়া আছে চিৰিয়েল নাম্বাৰ 1 তাৰপিছত ৰোল নাম্বাৰ ইয়াতে এটা বস্তু আৰু মন কৰিবা বস্তুখিনি তোমালোকে বুজি লোৱা ইয়াতে যিটো ৰোল নাম্বাৰ দিয়া আছে সেই ৰোল নাম্বাৰৰ লগত নিজৰ নামটো কিন্তু মেটচ কৰি চাবা বহুতে এটা মিষ্টেক কৰে সেই মিষ্টেকটো হ'ল তোমালোকৰ কি চাবা এতিয়া বস্তু এটা কেনেকুৱা ইয়াতে মোৰ নাম বিকাশ হ'লে বাট মোৰ নামৰে এজন মানুহ এইটো নাই মোৰ ঠাইত আৰু বেলেগ মানুহো আছে চ' অকল নামটো থাকিলে যে তুমি ছিট পাইছা সেইটো কিন্তু নহয় সেইটো বস্তু চাবা তোমালোকে ৰোল নাম্বাৰটো মিলাই চাবা এইটো বস্তু বহুতে ভুল কৰে কাৰণ সেম নাম বহুতৰে আছে ফৰ এক্সাম্পল ইয়াৰে যিজন ফাৰ্ষ্ট কেণ্ডিডেট আছে তেওঁৰ নাম হৈছে মৌচুমী ডেকা আৰু মৌচুমী ডেকা নামৰ এজনে কেণ্ডিডেট নাই অলমোষ্ট বহুত কেণ্ডিডেট আছে এই লিষ্টত হয়তো পাব পাৰে এজন বা দুজন কিন্তু বহুতে ভাবিব কি যে মোৰ নামটো আহিছে এডমিশ্যন ল'বলৈ যাব তেনেকুৱা নহয় ৰোল নাম্বাৰটো মিলাই চাবা সেইবাবে ৰোল নাম্বাৰটো দিছে নহ'লে আৰু বহুতে কমেণ্ট কৰে যে দাদা মোৰ নামটো আছে কিন্তু ৰোল নাম্বাৰটো মেটচ কৰা নাই চ' এইটো বস্তু মনত ৰাখিবা মই গোটেইখিনি ডাউট এটা ভিডিঅ'টো কনফিউজন ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰোঁ কাৰণ মোৰ ওচৰত ইমানখিনি টাইম নাথাকে যে মই অৰ্থাৎ তোমালোকৰ কমেণ্টত ৰিপ্লাই দিব পাৰোঁ কাৰণ যথেষ্টখিনি কাম থাকে চ' সেইবাবে আৰু বাকী কিবা ডাউট থাকিলে আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ সুধি ল'বা কাৰণ তাত মই বেছি এক্টিভ থাকোঁ ইউটিউবতকৈ চ' ইয়াৰ পিছত নেক্সট তোমালোকৰ কেটেগৰী দিয়া থাকিব তাৰপিছত দিয়া থাকিব কোনখন কলেজত বা কোনখন স্কুলত পাইছে ফাৰ্ষ্ট যিজন কেণ্ডিডেট আছে মৌচুমী ডেকা অলমষ্ট তেওঁ মোৰ হিচাপত নামনি অসমৰে হ'ব চাগে আৰু তেওঁ নলবাৰীত পাইছে অৰ্থাৎ GNM ট্ৰেইনিং স্কুল নলবাৰী যিখন আমাৰ নলবাৰীত আছে শ্বহীদ মুকুন্দ কাকতি তেওঁ তাত পাইছে চ' এনেকুৱা ধৰণে চাই ল'বা কোনখন কলেজত পাইছে নেক্সট কোনোবা কোকৰাঝাৰত পাইছে কোনোবাই গুৱাহাটীত পাইছে চ' এনেকুৱা ধৰণে তোমালোকে চাই ল'লে গম পাই যাবা চ' এইখিনি আছিল আৰু ইয়াৰ পিছত বহুতে সুধিব পাৰে যে অৰ্থাৎ আমাৰ থাৰ্ড ৰাউণ্ড কাউন্সেলিং হোৱাৰ প্ৰবেবিলিটি আছে নে নাই বা যদি আছে কেতিয়ালৈ হ'ব চ' চাবা যিটো থাৰ্ড ৰাউণ্ড কাউন্সেলিং আছে সেইটো তোমালোকৰ হ'ব কাৰণ এতিয়া বহুতে ক'ব পাৰে কিয় হ'ব বা মই ক'ত গম পালোঁ যে হ'ব চ' চাবা তোমালোকৰ যিখন নটিচ আছে ছেকেণ্ড ৰাউণ্ড কাউন্সেলিঙৰ নটিচ তাত তোমালোকৰ ছিট কেপাচিটি মেনশ্যন কৰা আছিল 240টা ছিট কেপাচিটি আছিল বাট 240টাৰ ভিতৰত ছেকেণ্ড ৰাউণ্ডত অনলি 120 অৰ্থাৎ 120টা ষ্টুডেণ্টে চিলেক্ট হৈছে এতিয়াও 120টা ছিট খালী আছে বা তোমালোকৰ 100+ ছিট এতিয়াও তোমালোকে খালী থকা বুলিও ক'ব পাৰা চ' সেইবাবে তোমালোকৰ থাৰ্ড ৰাউণ্ড কাউন্সেলিং হ'ব অতি সোনকালে হ'ব যেতিয়াই হ'ব আমি আপডেটটো দি দিম আৰু আমাৰ লগত জড়িত হৈ থাকিবা টাইম টু টাইম অৰ্থাৎ আপডেটবিলাক পাবলৈ আমাৰ হোৱাটছএপ গ্ৰুপত অৰ্থাৎ লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব তাতে জইন হৈ থাকিবা ইউটিউব চেনেলটো যদি বৰ্তমানলৈ ছাবস্ক্ৰাইব কৰা নাই ডেফিনেটলি ছাবস্ক্ৰাইব কৰিবা আৰু যিবিলাকে এতিয়ালৈ শ্বেয়াৰ কৰা নাই নিজৰ বন্ধু বান্ধৱী বা ভাইটি ভণ্টি যিবিলাকে মেডিকেল কোৰ্চৰ লগত ইণ্টাৰেষ্টেড হয় বা তেওঁলোকে মেডিকেল কোৰ্চৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন দিব ডেফিনেটলি তেওঁলোকৰ লগত শ্বেয়াৰ কৰি দিবা চ' আজিলৈ মানে আৰু এটা বস্তু মনত ৰাখিবা এই যিখন নটিচ আছে নটিচখন মই তোমালোকক সকলোকে ৰেকমেণ্ড কৰোঁ যে এই নটিচখন তোমালোকে এবাৰ হ'লেও বা ডাউনলোড কৰি চাই ল'বা বা এবাৰ হ'লেও তোমালোকে এই নটিচখন চাই ল'বা এই নটিচখন চালে তোমালোকে আইডিয়া পাই যাবা যে কোনে কোনটো ৰেংকত পাইছে বা কোনে কোনটো ৰোল নাম্বাৰত পাইছে বা কেনেকুৱা ধৰণে কি আছে কি ডকুমেণ্টছ লাগে কাৰোবাৰ ওচৰত যদি আৰু কিবা নেচেচাৰী ডকুমেণ্টছ নাই সেইখিনিও তোমালোকে বনাই ল'ব পাৰিবা চ' সেইবাবে এইখিনি এবাৰ চাই ল'বা এই নটিচখন মই অলৰেডি আমাৰ হোৱাটছএপ গ্ৰুপত আপডেট কৰি দিয়া গৈছে হোৱাটছএপ গ্ৰুপৰ লিংক ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত আৰু পিন কমেণ্টত দিয়া আছে তাৰ পৰা চাই ল'বা আজিলৈ মানে জয় আই অসম